শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, ভিডিঅ'টো একেবাৰে সন্ধিয়াৰ পৰা আৰম্ভ কৰিছোঁ। ছোৱালীজনীক মই যেনে তেনে শুৱাই থলোঁ, তাই নহ'লে নুশুৱে। তাই নুশুলে মোৰ ইফালে কাম নহয় আচলতে। বলক তেতিয়াহ'লে আমি পাকঘৰলৈ যাওঁ। তাই শুইছে যেতিয়া মোৰ এতিয়া চিন্তা নাই আৰু। এইটোকে সন্ধিয়াৰ সময় আৰু এতিয়া সন্ধিয়াৰ সময়ত আমি সকলোৱে মিলি চাহ খাওঁ। এয়া মানুহজনে আনিছে মিঠাই আৰু লগতে আনিছে খজা। এইফালে মোৰ পাকঘৰৰ সোমাওঁতেই কমচে কম 8টা বা 8:30 বাজি গ'ল, যিহেতুকে ঠাণ্ডা বহুত পৰিছে। আৰু আগতে মই জুইখিনি ধৰি লৈছোঁ। ঠাণ্ডাৰ দিনত এনেকৈ জুই পোৱাই কাৰ কাৰ ভাল লাগে কমেণ্টত জনাব। আৰু যিহেতুকে ৰন্ধা বঢ়া কামখিনি জুইতেই বনাম আৰু জুইত বনাই খোৱাৰ মজাই বেলেগ হয় নহয় জানো। এইফালে আকৌ জুইৰ কাষত বহি বহি মই আদা নহৰু পিঁয়াজ জলকীয়া যিখিনি লাগে মাংসৰ আঞ্জাত সেইখিনি মই এৰুৱাই লৈছোঁ, যিহেতুকে মাংসৰ আঞ্জাখন বনাম। সকলোখিনি ঠিক ঠাক কৰি লৈছোঁ দেই। এইফালে মোৰ মাংসৰ আঞ্জাখন ৰেডি হৈ গ'ল, যিহেতুকে লোকেল মুৰ্গীৰ আঞ্জা সেইকাৰণে মই জোলেই ৰাখিছোঁ। আৰু লোকেল মুৰ্গীৰ আঞ্জাৰ জোল খাই কাৰ কাৰ ভাল লাগে কমেণ্টত জনাব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ।